হেল্ল' বন্ধুসকল, আপোনালোকৰ সকলো ভালে আছেনে? মই আজি নতুন আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ ভিডিঅ'টো বৰ ইম্পৰ্টেণ্ট হয়, কাৰণ এইখন পৃথিৱীত চলিবলৈ হ'লে তিনিটা বস্তুত ধ্যান দিব লাগে। এই তিনিটা বস্তু আজি মই ক'বলৈ লৈছোঁ। যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। এই তিনিটা বস্তু কেতিয়াও নাভাঙিবা: বিশ্বাস, প্ৰতিজ্ঞা আৰু হৃদয়। তোমাক কোনোবাই এনেকুৱা বিশ্বাস কৰিছে, তুমি তাৰ বিশ্বাসত আঘাত কেতিয়াও নিদিবা। এইখন পৃথিৱীত চলি থাকিবলৈ হ'লে বিশ্বাসটো ডাঙৰ। ভাল পোৱাই হওক, মানুহৰ লগত চলা প্ৰীতি হওক। ভাল পোৱাত কি হয় যে তোমাক কোনোবাই বিশ্বাস কৰি তোমাক ভাল পাইছে, তোমাক কোনোবাই বিশ্বাস কৰি কিবা এটা কথা কৈছে, তোমাক কোনোবাই বিশ্বাস কৰি কোনো এটা বস্তু লুকাই বস্তু তোমাক কৈছে, তুমি সেই বস্তুটো কাৰোবাৰ আগত ক'ব নালাগে, কাৰণ তোমাক বিশ্বাস কৰি গৈছে। আৰু যেতিয়া তুমি তাৰ বিশ্বাসত আঘাত দি দিবা, তেতিয়া তোমাৰ প্ৰতি তেওঁৰ বিশ্বাসটো উঠি যাব। দ্বিতীয়টো হৈছে প্ৰতিজ্ঞা, যে মানুহৰ লগত প্ৰতিজ্ঞা কৰিব নালাগে। তৃতীয়টো হৈছে হৃদয়। হৃদয় বস্তুটো বৰ আচৰিত। এইখন পৃথিৱীত কিবা বস্তু ভাঙিলে শব্দ দিয়ে, কিন্তু হৃদয়খন ভাঙিলে শব্দ নিদিয়ে। অন্তৰত দুখ লাগে, মানুহে কান্দে, অকলে বহি কান্দে, নীৰৱে বহি কান্দে। সেইটো কাৰণে মানুহৰ হৃদয়খন নাভাঙিবা। হৃদয়খন ভাঙিলে মানুহৰ কষ্ট হয়, দুখ লাগে। হৃদয় কেনেকৈ ভাঙে? যে মানুহক কাৰোবাক বিশ্বাস কৰি কিবা এটা কথা কয়, কাৰোবাক বিশ্বাস দিলা মই তোমাক ভাল পাওঁ বুলি ক'লা, তাৰ পাছত যেতিয়া তুমি সেই বিশ্বাসত আঘাত দি দিলা, তেতিয়া হৃদয় ভঙা হৈ যায়। আৰু হৃদয় ভঙাৰ পাছত মানুহে একো বিচাৰি নাপায়, অকলে বহি নিজানে বহি কান্দি থাকে। কাৰোবাৰ লগত বিশ্বাসৰ আঘাত নিদিবা, প্ৰতিজ্ঞা কাৰোবাক নকৰিবা, আৰু তৃতীয়টো হ'ল কাৰোবাৰ হৃদয় নাভাঙিবা। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব।